আচ্ছা, গ্রাম তরঙ্গৰ দ্বাৰা আয়োজিত আমাৰ 4 বছৰীয়া পাঠ্যক্ৰম দুটা ট্ৰেডত নামভৰ্তি কৰা ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ, ধেমাজি হৈছে ধেমাজি 4খন ডিষ্ট্ৰিক্টত মোৰ মৰমৰ প্ৰশিক্ষাৰ্থীসকল আৰু প্ৰশিক্ষকসকল, সন্মানীয় প্ৰশিক্ষকসকল, বিশেষকৈ আজি যিসকল বিদায়ী প্ৰাৰ্থী, মোৰ মৰমৰ বিদায়ী প্ৰাৰ্থী, সকলো বিদায়ী প্ৰাৰ্থী আছে নে বাহিৰত আছে? নাথাকিবলগীয়া আছে নেকি? অল আৰ ফেয়াৰৱেল না, ঠিক আছে। জানুৱাৰী 4 তাৰিখে আহিছিলে, 2 তাৰিখে। জানুৱাৰী 2 তাৰিখৰ পৰা কিন্তু দুৰ্ভাগ্য যে ফেব্ৰুৱাৰী মাহটো 28 দিন হ'ল। ইফালেও লছ হ'ল এদিন। ঠিক আছে, তোমালোকৰ ইতিমধ্যে এটা ষ্টেজ পাৰ হৈছে, দুটা ষ্টেজত, দ্বিতীয় ষ্টেজত ভৰি দিছিলে। শৈশৱ ইতিমধ্যে শৈশৱটো পাৰ হৈছে, কৈশোৰত ভৰি দিলা, হয় নহয়? আৰু আটাইতকৈ জীৱনৰ এই ষ্টেজটোৱে হ'ল টাৰ্ণিং পইণ্ট। কৈশোৰ ষ্টেজটো হ'ল টাৰ্ণিং পইণ্ট। আৰু কিছুমান কৈশোৰ পাৰ হৈ যৌৱনত ভৰি দিছে, হয় নহয়? এই কৈশোৰ পিৰিয়ডতে হ'ল পোৱা নোপোৱা আৰু বহুত আশাৰ সঞ্চাৰ থকা, পৃথিৱীত আটাইতকৈ ৰঙীন সপোন দেখা, পৃথিৱীত আটাইতকৈ নিজকে মানুহৰ আগত প্ৰতিষ্ঠা কৰিব পৰা, জনসাধাৰণৰ মাজত, সমাজত, বিদ্যালয়ত, অনুষ্ঠানত নিজকে ষ্টাব্লিছ কৰিব পৰা, নিজকে এজন সমাজত প্ৰতিষ্ঠিত ব্যক্তি কৰিবলৈ প্ৰয়াস কৰা, বহু কথা এই ষ্টেজত জড়িত হৈ থাকে। এইটো হ'ল কৈশোৰ। এই এডলচেন্স পিৰিয়ডটো মানুহৰ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ। শৈশৱতে আমি যিমান ধেমালি কৰিলোঁ, ইয়াত আমাৰ টাফ কামবিলাক আমি কৰিব লাগিব। সেইবাবে তোমালোকে হয়তো 2টা মাহত কি শিকিলা, কি নিশিকিলা, এতিয়া মূল্যায়নটো তোমালোকে নিশ্চয় নিজকে কৰিব পাৰিছা, শিক্ষকেও নিজকে কৰিছে যে নহয় এইখিনি ছাত্ৰ ছাত্ৰীয়ে এইখিনিয়ে পাৰিছে, এইখিনিয়ে নোৱাৰিছে। মূল্যায়ন কৰিবলৈ যেতিয়া এজন ছাত্ৰ ছাত্ৰীয়ে নিশিকে, শিকিব নোৱাৰে, তেতিয়াই কিন্তু জীৱনত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়। প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বা পৰীক্ষাৰ্থীৰ জীৱনলৈ প্ৰত্যাহ্বান আহে, আৰু প্ৰত্যাহ্বান যেতিয়া হাঁহি গ্ৰহণ কৰিব নোৱাৰে, তেওঁ তেতিয়া
মৰুভূমিত যেতিয়া ধুমুহা আহে তেওঁ বালিৰ ওপৰতে ভৰিটো টিপনি দি ৰাখিবলগীয়া হয়। মৰুভূমিত যেতিয়া ধুমুহা আহে তেতিয়া বালিৰ ওপৰতে ভৰিটো টিপনি দি ৰাখিবলগীয়া হয়। আৰু সেই ভৰিৰ টিপনিত যি হয়তো ৰৈ গ'ল ইট ইজ অ'কে, তেওঁ জীৱনটো হয়তো ৰৈ যাব। যিবিলাকে টিপনি দি ৰাখিব পৰা নাই সেই ধুমুহাত হয়তো উৰি গৈছে, তেওঁ কিন্তু আকৌ জীৱনটো ৰিকল কৰিবলগীয়া অৱস্থা হৈছে। মই ভাবোঁ মৰুভূমিত ঠিকনা হেৰাই যাব নালাগে, মৰুভূমিত ঠিকনা ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। মূল্যায়ন প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে কৰিব লাগিব। জীৱনটো মানুহৰ জীৱনটো কেৱল মাত্ৰ সুন্দৰ দলিচাৰ ওপৰত, কোমল কোমল গাদীৰ ওপৰত শুৱা এটা আৰামী জীৱন নহয়। জীৱনটো হ'ল গোলাপ ফুলৰ যিটো কাঁইটীয়া, দ্য ফুল অফ থৰ্নছ, যে কাঁইটীয়া আমি য'তেই নাযাওঁ লাগিলে আমি কাঁইটীয়াত খোজত ভৰি দি আগবাঢ়িব লাগিব। সেইকাৰণে বিভিন্ন কবিয়ে বিভিন্ন সময়ত কৈছে, দাৰ্শনিকসকলে বিভিন্ন কৈছে, জীৱনটো এনেকুৱা এটা নহয়, সফলতা এনেকুৱা ধৰণৰ এটা বস্তু নহয় যে হাততে পোৱা বস্তু। যিবোৰ সফল ব্যক্তি, সেই সফল ব্যক্তিৰ অন্তৰত এটা কঠোৰ সংগ্ৰাম আছে। যিমানবোৰ পৃথিৱীত সফল ব্যক্তি আছে, সফল ব্যক্তিবিলাকৰ জীৱনৰ একোটা সংগ্ৰাম আছে, কঠিন সংগ্ৰাম। আৰু সেই কঠিন সংগ্ৰামত যি অৱতীৰ্ণ হ'ব পৰা নাই, সি হয়তো জীৱনটোক সুন্দৰৰূপে সজাবও পৰা নাই। মোৰ মতামত হ'ল কি, আমি জীৱনটোক সুন্দৰৰূপে পাবৰ কাৰণে, সুন্দৰৰূপে সজাবৰ কাৰণে প্ৰতিদিনাই যিখিনি কষ্ট, সেই কষ্টখিনি আমি কৰিব লাগিব। তোমালোকৰ চকুবিলাকত ইমান উজ্জ্বল তীক্ষ্ণ দৃষ্টি তোমালোকৰ চকুবিলাকত আছে, আৰু সেই উজ্জ্বল চকুৱে হয়তো তোমালোকৰ ঘৰৰ পৰিৱেশ সলনি কৰি দিয়াৰ এটা আশা তোমালোকৰ তাত চকুত দেখা পোৱা গৈছে। প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ চকুতেই সেইটো দেখা গৈছে যে উজ্জ্বল তীব্ৰতা, চকুৰ যিটো তীব্ৰতা, সেই চকুৱে তোমালোকৰ অৰ্থনীতি, ঘৰুৱা অৰ্থনীতি সলনি কৰি দিব পৰা শক্তিটো তোমাৰ হাততে আছে। চকু কেইটাই কৈছে তোমাৰ, কিন্তু ভূপেন দাই কৈছে মানে, অ নতুন মনৰ তৰুণ তৰুণী, বুজিছো তোমাৰ চকুৰ চাৱনি। ভূপেন দাই কৈ গৈছে যে এইটো বয়সটো এনে এটা বয়স, কৈশোৰ আৰু যৌৱনৰ এটা পাক দুৰ্গা। কৈশোৰ আৰু যৌৱনৰ মাজত ঘনে কপে আজি হাকুখন, তাতে থিয় হৈ দুয়ো বাহু মেলি দিছা সাগৰ সিঁচিবৰ মন। সাগৰৰ মাজত থিয় হৈ সাগৰখন সিঁচিবলৈ মন যোৱা বয়সটোৱে হৈছে তোমালোকৰ এই বয়স। এই বয়সত সাগৰ সিঁচিবলৈ মন যাব, পাহাৰ বগাবলৈ মন যাব, পৰ্বত বগাবলৈ মন যাব। ইমানেই উদ্যম আছে, ইমান শক্তি আছে এই বয়সত। গতিকে এই বয়সত সেইকাৰণে কৈছে যে এইটো বয়সটো কৈশোৰ কাল এনে এটা কাল, যিটো কালত সাগৰৰ উদ্দাম জোৱাৰ ভাটা, সাগৰৰ উদ্দাম জোৱাৰ ভাটা দেখিও তুমি সাগৰৰ সিপাৰে থকা সৌন্দৰ্যৰ পিছে পিছে তুমি দৌৰি গৈছা। বুজি পাইছা? সাগৰ পাৰ হ'বলৈ মন গৈছে তোমালোকৰ, সিঁচিবলৈ বাদ দিয়া, তুমি সাগৰ পাৰ হৈ সাগৰ পাৰ হোৱাৰ পিছত যিটো সুন্দৰ আছে, সৌভাগ্য আছে বুলি তাত ভবা হয়। সাগৰ পাৰ হৈ সৌভাগ্যৰ পিছে পিছে দৌৰাৰ সময় হৈছে এইটো সময়। সৌভাগ্যলৈ গতি কৰা, সাগৰীয় যাত্ৰা বুলি কৈছে এইটো সময়। সৌভাগ্যলৈ গতি কৰা, চাবা, সৌভাগ্যলৈ যাত্ৰা কৰা
এটা সাগৰীয় যাত্ৰা, সৌভাগ্যলৈ গতি কৰা সাগৰীয় যাত্ৰা। এতিয়া সৌভাগ্যলৈ গতি কৰিবলৈ তোমালোকে আহিছা, এই যাত্ৰাটো সেইকাৰণে বৰ সহজ যাত্ৰা নহয়, হয় নেকি? সৌভাগ্যলৈ গতি কৰা এটা সাগৰীয় যাত্ৰাৰ মাজেদি তোমালোকে যাব বিচাৰিছা। তাত ধুমুহা আহিব, সাগৰীয় দস্যু আহিব, জোৱাৰ ভাটা আহিব, কোন সময়ত তোমাক উটুৱাই লৈ যায়। সেই সাগৰীয় যাত্ৰা তুমি কৰিবলৈ আৰম্ভ কৰিছা যোৱা জানুৱাৰী মাহৰ পৰা। কি কাৰণে কৰিছা? এটা সুন্দৰ জীৱন, সৌভাগ্য। কাৰ ভাগ্য কি আহে? সৌভাগ্য। মোৰ ভাগ্যত কি আছে? ক'ত বা মই জীয়াই থকাৰ সংস্থাপন পাওঁ, ক'ত বা সংস্থাপিত হওঁ। এই কথাবিলাক তোমালোকৰ এইটো বয়সতেই আহিছে আৰু এইটোৱে কৈছে যে আটাইতকৈ জীৱনৰ টাৰ্ণিং পইণ্ট। বহু কথা আছে, মই দীঘলীয়া নকৰোঁ। দুমাহত তোমালোকৰ লগ পালা, বহু ঠাইৰ লগ পালা, বহু ঠাইৰ পৰীক্ষাৰ্থী লগ পালা, বন্ধু বান্ধৱ লগ পালা। কাৰোবাৰ লগত খুব বেছি এটাচমেণ্ট হৈছে, কাৰোবাৰ লগত হয়তো নাই হোৱা, কাৰোবাৰ হয়তো অকণমান মনটো বেয়া লাগে, তাক নামাতিলে মোৰ ভাল নালাগে। পৃথিৱীৰ প্ৰত্যেকজন মানুহৰ মনৰ ভাৱটো বুজিবলৈ চেষ্টা কৰা ব্যক্তিজনে হয়তো বুজি পাব যে তেওঁ কি বিচাৰিছে, তেওঁ কেনেকুৱা বিধৰ ব্যক্তি, তেওঁ কেনেকুৱা বিধৰ লয় ইত্যাদি ইত্যাদি। কিমান সংখ্যকে সেইটো বুজিবলৈ চেষ্টা কৰিছে নাজানো। সুন্দৰ এটা ধুনীয়া চেহেৰা লৈ সকলোৰে মাজত পপুলাৰ হোৱা, তেওঁ কিন্তু অন্তৰখন বুজিবলৈ হয়তো কোনেও চেষ্টা কৰা নাই। তেওঁ কিমান নিষ্ঠুৰ হ'ব পাৰে। কোনোবা কুৎসিত দেখিবলৈ অশোভনীয় ল'ৰা এটাৰ অন্তৰখন বিৰাট উদাৰ হ'ব পাৰে। 5টা আঙুলি যেনেকৈ অসমান, পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰ মন আৰু চেহেৰা, চকু সকলোবিলাক এনেকুৱা দৰে, সেই 5টা আঙুলিৰ দৰে অসমান। পৃথিৱীৰ যদি আমেৰিকাৰ যদি কোনোবাই জন্ম হৈছে, তেওঁৰ চেহেৰাৰ লগত মোৰ চেহেৰা নিমিলে। আমি কোন গোষ্ঠীয় মানুহ প্ৰত্যেকৰ হয়তো আমি জানিব লাগিব, ক'ৰ পৰা কেনেকৈ আহিছিলে, চুকাফাৰ বংশ বৃদ্ধি কেনেকৈ হৈছিলে, ককৈশীয় নে মংগোলীয় নে আমি কি মংগোলীয় গোষ্ঠীৰ মানুহ, আৰ্য নে অনাৰ্য গোষ্ঠীৰ মানুহ। গতিকে আমি আৰ্য হওক, অনাৰ্য হওক, মংগোলীয় হওক, ককৈশীয় হওক, প্ৰত্যেকৰ কিন্তু 5টা আঙুলি লৈ। গতিকে আমাৰ লক্ষ্য স্পষ্ট আৰু উদ্দেশ্য তোমালোকৰ সকলোৰে মহান। তোমালোকৰ লক্ষ্য স্পষ্ট যে আমি কোৰ্চ এটা কৰিম, কোৰ্চটো কৰিম। তাৰ অন্তৰ্নিহিত উদ্দেশ্যটো হ'ল যে আমাক সংস্থাপিত কৰিলে, আমি সংস্থাপন বিচাৰিছোঁ। আমাৰ লক্ষ্যৰ লগত উদ্দেশ্য এটা সুসম্পৰ্ক আছে। লক্ষ্যটো তোমালোকে শেষ কৰিলা, 2টা মান অতিক্ৰম কৰিলা, গ'ল। আৰু ইয়াৰ পিছত উদ্দেশ্য যিটো আছিলে, উদ্দেশ্যটো এতিয়া প্ৰতিষ্ঠা কৰিব লাগে, উদ্দেশ্যটো সিদ্ধি কৰিব লাগে, হয় নে? চবৰে পাৰপাজ আছে, মই কিবা এটা কৰিবলৈ যি শিকিলোঁ নিশিকিলোঁ ইত্যাদি ইত্যাদি। থকা দিনকেইটাত মই প্ৰথমতেই কৈছিলোঁ বহু ছাত্ৰ যে আমাৰ মহাবিদ্যালয়খন, এই যে কৈছিলোঁ মই, পৃথিৱীত প্ৰত্যেকজন ব্যক্তিৰ ব্যক্তিগত এটা সংগ্ৰাম আছে, সংগ্ৰামী জীৱন আছে। ময়ো যেতিয়া এই মহাবিদ্যালয়ত প্ৰথমতে মহাবিদ্যালয়খন পাতিবৰ কাৰণে আহিছিলোঁ, পাতে নহয় অনুষ্ঠান স্থাপন কৰে, তেতিয়াও মই তোমালোকতকৈ গৈছে বহুত বেছি বয়সৰ হয়। তেতিয়া মোৰ বয়স আছিলে 26 বছৰ বয়স। 26 বছৰ বয়সত যৌৱন, ফুল যৌৱন। আৰু সেই বয়সত মই মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ আহিছিলোঁ। 95ৰ পৰা 2000 আজি কিমান হ'লগৈ? তাৰমানে 25টা বছৰ জাষ্ট আমি গৌৰৱিছোঁ। 25টা বছৰ আমি গৌৰৱিছোঁ, 26 বছৰ বৈ দিছোঁ। আৰু মোৰ বয়স হৈছে 53 বৈ দিছোঁ মই। গতিকে এই যে যিটো যাত্ৰা, এই ৰুমটো হয়তো তোমালোকে কেনেকৈ ধৰণৰ ৰুমটো হ'ল মই নাজানো, কেনেকৈ ধৰণৰ কলেজ হ'ল নাজানো। কালি মোৰ বাইদেৱে উলিয়াইছে মোৰ পুৰণা দিনৰ স্মৃতি। মই সেই কেঁচা ঘৰটোত, মই য'ত বহোঁ সেইটো কেঁচা ঘৰত আছিলে। 2-3বাৰ ধুমুহাই উৰুৱাই নিয়াৰ দৃশ্যও আছে, আৰু ওপৰত টিঙৰ চালি আৰু মোৰ ৰুমটোৰ ছবিও আছে। সেইটো নষ্টালজিক হৈ পৰে মানুহ এতিয়া, কৈছে এনেকুৱা ঘৰৰ পৰা আজি এইটো অৱস্থা। গতিকে তেতিয়াৰ পৰাই মোৰ ভিছন আছিলে, মোৰ সপোন আছিলে, মোৰ লক্ষ্য আছিলে সেই কেঁচা
4টা কোঠাৰ পৰা আজি বৃহৎ এটা এলেকা হ'ল। বৃহৎ এলেকালৈ আজি ৰূপান্তৰিত হ'ল। প্ৰতি বছৰে বহু বহু ল'ৰা ছোৱালী পঢ়ালোঁ। 25-30 হাজাৰ ল'ৰা ছোৱালী এতিয়ালৈকে হয়তো হ'ল পঢ়ালোঁ। গতিকে ঠিক জীৱনটো এটা সেই সুন্দৰ মানে আৰামী জীৱন নহয়, এটা সংগ্ৰাম আজিও কৰিছোঁ, কাইলৈ কৰিব লাগিব। আনটিল লাইফ আই হেভ টু ষ্ট্ৰাগল, তাৰ বিকল্প নাই। জীয়াই থাকিবৰ কাৰণে সংগ্ৰাম এখন, জীয়াই থাকিবলৈ সংগ্ৰাম, সুন্দৰ স্বাস্থ্যৰ কাৰণে সংগ্ৰাম। যেতিয়া সুন্দৰ স্বাস্থ্য নহ'ব তেতিয়া হয়তো মই এতিয়া মোৰ বন্ধু এজন যোৱাকালি 12:30 ঢুকাইছে। মোৰ একেলগতে পঢ়া সহপাঠী, LP স্কুলৰ পৰা একেলগতে পঢ়া ঢুকাইছে। তেওঁ ঘৰত যাম এতিয়া। গতিকে কোন আগত যায় কোন পিছত যায় নো ওৱান কেন চে, ক'ব পাৰিব? সুন্দৰ স্বাস্থ্য, আৰু সুন্দৰ স্বাস্থ্যৰ কাৰণে এতিয়াৰ পৰাই কচৰৎ কৰিব লাগিব। ভাল ফুটবল প্লেয়াৰ আছিলে, ভাল অভিনয় কৰা আছিলে। ইমান সুন্দৰ ভাল ফুটবল প্লেয়াৰজন মোতকৈ আগতে গুচি গ'ল। আমি প্লেয়াৰ নাছিলোঁ। এতিয়া সেইকাৰণে সুন্দৰ স্বাস্থ্য যিয়ে কৰিব নোৱাৰিব এতিয়াৰ পৰাই। চকু তাৰমানে পঞ্চ ইন্দ্ৰিয় নহয়, ষষ্ঠ ইন্দ্ৰিয় হ'ব এতিয়া। গোটেই শৰীৰটো সুন্দৰকৈ সজাব যি নোৱাৰে সি হয়তো সোনকালে হয়তো বেমাৰত তেওঁ ভুগিব লাগিব। ওৱান চাফাৰিং, একবাৰ যেতিয়া কোনোবা এজন ছাত্ৰ বা কোনোবা এজন ব্যক্তি বেমাৰত ভোগে, তেওঁ তেতিয়া ডক্টৰৰ ওচৰলৈ যাব লাগিব। ডক্টৰৰ ওচৰলৈ নোযোৱাকৈ, গোটেই জীৱনটো পিল নোখোৱাকৈ, গোটেই জীৱনটো কোনো ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ চলা ব্যক্তিজনে পৃথিৱীত আটাইতকৈ সুখী ব্যক্তি। যিজন ব্যক্তিয়ে কোনো ডক্টৰৰ আলোচনা নকৰে, দৰৱ নাখায়, সুন্দৰ নিদ্ৰা, সুন্দৰ কাম, বহুত টকা সম্পত্তি নাথাকিবও পাৰে, আটাইতকৈ হেপী মেন, তেওঁ হেপী মেন। সেইকাৰণে তোমালোকৰ মই কোৱা কথাৰ অন্তৰালত এটা কথাই আছে যে মই সকলো ছাত্ৰ ছাত্ৰীকে খং কৰোঁ, বহুত খং কৰোঁ। আৰু মই খং এইকাৰণে কৰোঁ, মই এইকাৰণেই কেতিয়াবা ফিজিকেল টৰ্চাৰ কৰোঁ, বিকজ আই এম দেয়াৰ ফাদাৰ। মই পিতৃ হিচাপে নিজেই ভাবি লওঁ যে মোৰ পুত্ৰ কন্যাহে, পুত্ৰ কন্যাবিলাকক মই পিতাৰ পুত্ৰ কন্যাবিলাক মই চৰ দিয়াৰ মোৰ অধিকাৰ সম্পূৰ্ণৰূপে আছে। আৰু সেইকাৰণে মই 13টা চৰ্তত কলেজৰ BA পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডেৰীলৈ 13টা চৰ্ত লিখি লওঁ। যিকোনো মুহূৰ্ততে মোৰ পৰা ছাত্ৰজনে বা ছাত্ৰীগৰাকীয়ে শাৰীৰিক প্ৰহাৰ পাব পাৰে, মেণ্টেল টৰ্চাৰ নহয়, শাৰীৰিক। গতিকে সেইটো লিখা থাকে। আৰু গাৰ্জেনে সদায় মুক্ত হস্তে মোক কৈছিলে যে ছাৰ আপুনি যেনেকুৱা ধৰণৰ যি ব্যৱস্থা লয় আপোনাক গতানুগত। আৰু তেনেকুৱাই মই ভাল পোৱা বুলি নহয়, পৃথিৱীক মোক ভাল পোৱা বুলি মই কাৰোবাক বেয়া কাম এটাক মই চকুৰে ধৃতৰাষ্ট্ৰৰ গান্ধাৰীৰ দৰে মই চাই দিব নোৱাৰোঁ। কোনোবা ল'ৰাটোৱে দুষ্ট কৰিছে, বেয়া কৰিছে, সেই ল'ৰাটোক যদি তুমি গান্ধাৰী হোৱা বা ধৃতৰাষ্ট্ৰ হোৱা, তোমাৰ তেতিয়া সেইটো লছ হ'ব। তোমালোককো আহ্বান জনাওঁ, কোনোবা যদি তোমালোকৰ জুনিয়ৰ যদি বেয়া কাম কৰিছে, তুমি গান্ধাৰী নহবা, তুমি ধৃতৰাষ্ট্ৰ নহবা। তাক মাতি আনি দ্ৰোণাচাৰ্যৰ নিচিনা ক'বা, আহা তুমি এইটো বেয়া কাম কৰিছা নহয়, প্লিজ গিভ আপ ইয়ৰ বেড হেবিটছ। সেই ল'ৰাজনে ভাবিব যে হয়, যে মানুহজনে মোক ক'লে, কিন্তু এতিয়া এনেকুৱা ধৰণৰ হ'ল সমাজখনত, সমাজৰ শিক্ষক হ'বলৈ মানুহ কোনেও চেষ্টা নকৰে। সমাজৰ শিক্ষক হ'বলৈ মানুহ যোৱাজনে পদে পদে লাঞ্ছিত হয় আৰু পদে পদে অপমানিত হয়। কিন্তু মই সদায় সমাজৰ শিক্ষক হ'বলৈ চেষ্টা কৰোঁ। গাড়ী এখন যদি ক'ৰবাত কোনোবাই ৰাজআলিত ৰখাই থৈছে, মই নামো, আপুনি গাড়ীখন আঁতৰাওক, দিছ ইজ ইয়ৰ ডিউটি। ক'ৰবাত যদি কিবা এটা হৈছে তাৰ ৰৈ কওঁ যে কিয় কাজিয়া লাগিছে, নাজানো, অট'মেটিকেলি আহি যায়। কোনোবাই কাজিয়া লাগিছে, টনা যোৱা চাই ৰ'ব কেলৈ কাজিয়া কৰিছ বুলি কেতিয়াবা ধমকি দি ওলাই যায়। মোৰ ধমকি ধৰি কোনোবাই ভাবিব পাৰে পুলিচো হ'ব পাৰে, কিবা হ'ব পাৰে, ৰৈ যায়গৈ। সিহঁতৰ হয়তো বেছি আঘাতৰ পৰা হয়তো ৰক্ষা পালে কোনোবাই।
কৰোঁ মই এইটো কাম। ইয়াতো হয়তো বহু হয়তো ছাত্ৰক মই কঠোৰ কথা কৈছোঁ, কটু কথা কৈছোঁ, খং কৰিছোঁ। খং কৰা এটাই অন্তৰালৰ উদ্দেশ্য আছে যে কোনোবাই হয়তো জীৱনত টাৰ্ণিং লৈ ল'ব পাৰে। সেই শব্দ কোৱাৰ পিছত, সেই গালি খোৱাৰ পিছত, সেই মেণ্টেল মানে তেওঁ ফিজিকেল টৰ্চাৰ পোৱাৰ পিছত জীৱনত এইটো প্ৰতিজ্ঞা কৰিব পাৰে জানো মই জীৱনত আজিৰ পৰা এইটো কাম নকৰোঁ। হয়, মই বহুত কথা সলনি কৰিছোঁ। যেতিয়া মই 17টা ল'ৰালৈ আৰম্ভ কৰিছিলোঁ মহাবিদ্যালয়খন, তেতিয়া এজন ছাত্ৰ আহিছিলে ডিগবৈৰ পৰা যিজন ছাত্ৰ আহিছিলে সি ক'লে যে মাকে ক'লে যে ছাৰ আপুনি ইয়াত থাকে, মোৰ ল'ৰাটো আপোনাৰ লগত থওঁ। তেতিয়া মই হোষ্টেলত মই যিখন কলেজত আছিলোঁ কেঁচা ঘৰটোত, তেতিয়া মোৰ লগত 5টা ল'ৰা আছিলে। আৰু সেই ল'ৰাটো মোৰ লগত থাকি শেষত ক'লে ছাৰ ল'ৰাটো কিবা এটা গত লগাব লাগিব। মোৰ বন্ধু এজন আছিলে বেংগলোৰত। তেতিয়া আহি ক'লে ছাৰ মোৰ কম্পিউটাৰ শিক্ষা ল'বলৈ খুব মন গৈছিলে। তেতিয়া মই ক'লোঁ কম্পিউটাৰ শিক্ষা ল'বা, ক'ত পঢ়িবা তুমি, ঘৰত পইচা পাতি আছে? ক'লে যে আছে। ঠিক আছে, মই তোমাক বেংগলোৰ লৈ যাম। সেইটো 99 চনৰ ঘটনা। 99 চনৰ 95ত খুলি মই 99 চনত বেংগলোৰ লৈ গ'লোঁ ল'ৰাটো। আৰু বেংগলোৰ JP নগৰত গৈ মই নিজে তেওঁ গাৰ্জেন হৈ চহী মাৰি, সেই ল'ৰাটো কিন্তু একো নহয় মোৰ, নীৰৱ গগৈ আজিও মোৰ মনত আছে। তাৰ চুলিখিনি সাংঘাতিক দীঘলকৈ ধৰিছিলে, মই খুব পাতিলোঁ তাক। আৰু বেয়া কাম কৰিছিলে, তাক মই চুলি খুৱাই দিলোঁ। আৰু সি কৈছে যে আজিৰ পৰা মই পুণ্য হ'লোঁ ছাৰ, আপুনি মোক চুলি খুৱাই দিলে। আৰু সেই ল'ৰাটোকে মই বেংগলোৰত গৈ এডমিশ্যন দিয়ালোঁ কম্পিউটাৰ তাত গৈ সি কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ হ'ল। তেতিয়াতো কম্পিউটাৰটো আৰু বেংগলোৰ বুলি ক'লে বেংগলোৰ চিটিটো ওৱান অফ দ্য বেষ্ট চিটি ইন ইণ্ডিয়া। গতিকে তাত মই ল'লোঁ। তাৰপিছতে সি শেষত কি কৰিলে, ছাৰ মই ধনী নিচিনা হৈছোঁ। ধনী গম পাইছে, ধনী নিচিনা চুলিৰে ধনী যে ষ্টাইলটো, মই একো নাই, ইউ আৰ নাও এ মেচিয়ৰ। তুমি বেংগলোৰত আছা এতিয়া, বেংগলোৰত তুমি আছা ভাল। আৰু আহোঁতে ধেৰ মিঠাই আনি লৈ আহি মোৰ ওচৰলৈ আহিছে আৰু কেইটামান সেৱা কৰিব আহিছে। গতিকে কাৰোবাৰ জীৱনত টাৰ্ণিং পইণ্ট হৈ যায় জীৱনত কোনোবা এজন ব্যক্তি লগ পালে। মই ভবা নাই যে আমাৰ এইটো নহ'ব, এইটো হ'ব। ইয়াতো বহুত ছাত্ৰ ছাত্ৰীয়ে নিজৰ বছৰ লাগিব কিন্তু শাউদ্ৰ পৃথিৱীৰ সফলতাৰ মন্ত্ৰটো শিক্ষকে শিকাই নিদিয়ে। সফলতাৰ মন্ত্ৰ তোমালোকক 99% দিব, 1% একেলগে থৈ দিব। আমিও নিশিকাওঁ সফলতাৰ মন্ত্ৰটো। দাৰ্শনিক ছক্ৰেটিছ, শুনিছা নামটো? ছক্ৰেটিছ হ'ল পৃথিৱীৰ প্ৰথম দাৰ্শনিক আৰু আটাইতকৈ টপাৰ। ছক্ৰেটিছৰ পিছতে ৰুচু, ভল্টেয়াৰ্ছ, যিমানবোৰ লেনিন চব পিছত আহিছে। ছক্ৰেটিছৰ ওচৰলৈ এজন শিষ্য গৈছিলে। শিষ্য যাওঁতে ছক্ৰেটিছক সুধিছে, ছাৰ আপুনি যে আজি পৃথিৱী বিখ্যাত হ'ল, সেই সফলতাৰ মন্ত্ৰটো মোক শিকাই দিব নেকি? ঠিক আছে, শিকাই দিম তোমাক মন্ত্ৰটো, তুমি আহিবা। ঠিক আছে, তুমি সাগৰৰ পাৰত দেখাই দিলে, সাগৰৰ পাৰত তুমি ৰৈ থাকিবা ইমান সময়ত, মই পামি। ছক্ৰেটিছ আহি তাত থিয় হ'ল আৰু সেই ছাত্ৰজনো শিষ্যজনো আহিলা। ঠিক হৈছে, হয় গৰু পালোহি, ব'লা এতিয়া তোমাক সফলতাৰ মন্ত্ৰ শিকাওঁ। সফলতাৰ মন্ত্ৰ শিকাওঁ বুলি সাগৰৰ গৈ আছে, বহুত দূৰলৈ গৈ আছে, সাগৰৰ ভিতৰলৈ গৈ আছে। ঢৌ আহে নহয়, ঢৌ খালি গৈ আছেগৈ। গৈ তেতিয়া ডুব যাব হৈছে যে নহয় আৰু কিমান যাম, ইয়াতেই ক'ব নহয় আৰু আছে, ব'লা গৈ থাকে। গৈ তাৰ চুলি কোচাত ধৰিলে ছক্ৰেটিছে। ধৰি তাক তললৈ খুব হেঁচিছে। সিটো হেঁচাৰ লগে লগে মানুহে কি কৰিব? আটাইতকৈ মানুহৰ অন্তিম মুহূৰ্তত মানুহে কি বিচাৰে? উশাহ ল'ব বিচাৰে। আৰু সেই উশাহ ল'বলৈ যদি তোমাক কোনোবাই হেঁচিছে, তুমি কি কৰিবা? যিমান শক্তি আছে তোমাৰ, সেই শক্তিটো বাহিৰ কৰি দিবা। মুক্ত হ'বৰ কাৰণে তুমি সৰ্বশৰীৰ তুমি প্ৰয়োগ কৰিবা। ছক্ৰেটিছেও ঠিক তললৈ সিমান হেঁচিছে, সিমানেই সৰ্বশক্তি প্ৰয়োগ কৰিছে। আৰু শেষত অচেতন হ'ল, আনি বালিত পেলাই দিয়াৰ পিছত অলপ পান কৰি পানী উলিয়ালে আৰু অলপ দেৰি পিছতে তেওঁ আহিছে। তেওঁ স্বজ্ঞান ঘূৰি আহিছে, কৈছে যে তেতিয়া তুমি শিকিলা সফলতাৰ মন্ত্ৰটো।
সফলতা কেনেকৈ অৰ্জন কৰিব পৰা যায় কি বুজিলা তোমালোকে তাৰ এইটো হ'ল ষ্ট্ৰাগল সেইটো শক্তি সেইটোৱে হ'ল সফলতাৰ মন্ত্ৰ কোনোবাই যদি হাৰ্ড ৱৰ্ক কৰা নাই সি যদি ঘৰতে বহি বহি মোবাইল টিপি আছে সি চাকৰি নাপাব পাৰে সি যদি কোনোবাই যদি কামেই কৰা নাই সফল লাগে না মোক যদি আজি কয় যে ছাৰ আপুনি ইমান ডাঙৰ ডাঙৰ বিল্ডিং কৰিলে আপুনি ইমান ল'ৰা ছোৱালী হ'ল আপোনাৰ সফলতাৰ মন্ত্ৰ কি যদি মোক সোধে মই যেতিয়া কেঁচা ঘৰত যেতিয়া 3বাৰ মোৰ মানে ঘৰটো উৰুৱাই লৈ গৈছিলে তেতিয়াতো মানুহে কৈছিল যে এইবাৰ সামৰিলে কলেজ এখন সামৰিলে কিন্তু নহয় বহুতে মোক বহুত ক্ৰিটিচাইজ কৰিছিলে এইটো 26 বছৰীয়া ল'ৰাটোৱে কলেজ এখন পাতিব পাৰিব হ'ব জানো কলেজ তাত হ'ব জানো কলেজ সেইকাৰণে যাৰ ভিছন আৰু মিছন যদি একদম পুৰা এক্টিভ হৈ থাকে গম পাইছা যদি স্পষ্ট হয় he will success মোৰ আৰু বহুত কাম কৰিবলগীয়া আছে আৰু সেইকাৰণে ভাগৰুৱা কোনোবাই যদি কয় মোৰ ভাগৰ লাগিছে ন ভাগৰটো মানুহৰ জীৱনত কেতিয়া লাগিব কাম কৰিলে ভাগৰ লাগিব কিন্তু তুমি সমানে শুই চাও নহয় তুমি খাই চাও নহয় তুমি সমানে খাইছা তুমি সমানে শুইছা তুমি 8 ঘণ্টা শুইছা কোনোবাই 10 ঘণ্টা শুইছে আকৌ ভাগৰ পেলোৱা নাই হোমেন বৰগোহাঁইতো 4 ঘণ্টা 5 ঘণ্টাই হোমেন বৰগোহাঁই তত্তাচ যে আজিৰ তাৰিখলৈ যে হোমেন বৰগোহাঁই লিখি আছে গোটেই কথাবিলাক কিয় তেওঁতো ভাগৰ লাগি তেওঁ যাবগৈ লাগিছিলে লক্ষ্যধৰ চৌধুৰী যেতিয়া সাহিত্য সভা আমাৰ সভাপতি আছিলে চিনি পাইছা লক্ষ্যধৰ চৌধুৰী শুনিছা কিতাপবোৰ পঢ়িছা লক্ষ্যধৰ চৌধুৰীয়ে যেতিয়া জীৱনৰ অন্তিম সময়ত যেতিয়া তেওঁ মেডিকেলত আছিলে নাৰ্ছিং হোমত আছিলে তেতিয়া তেওঁ খুব ধুনীয়া ধুনীয়া নাৰ্ছবিলাক দেখি তেওঁ খুব হাঁহিছিলে মানে আৰু খুব তেওঁ হাঁহিয়াই গৈছিলে মই যে আকৌ যৌৱনটো ঘূৰাই পাওঁ সিহঁতলৈ ফূৰ্তি কৰিবলৈ পাওঁ আৰু সেই যে যিটো যৌৱন ঘূৰাই পাওঁ আৰু যিটো হাঁহি সেইটোৱে তেওঁক আৰু অলপ সময় আৰু বেছি দিন হয়তো জীয়াই থকাৰ প্ৰেৰণা যোগাইছিল গতিকে প্ৰথম কথাটো স্বাস্থ্য ভালে ৰাখিব লাগিব সুন্দৰ টোপনি যাব লাগিব কাম কৰিব লাগিব এলাহ হ'লে যাৰ যদি কাম নকৰে তাৰ টোপনি নধৰে ৰাতি ঘৰত মোটাই ফুৰিব সেইকাৰণে টোপনি যোৱাৰ কাৰণে কিবা এক্সাৰচাইজ কৰিব লাগিব ৰাতিপুৱা হয়তো দেৰিলৈকে উঠিব নালাগিব সদায় সূৰ্যৰ পোহৰটো গাত অকণমান পৰিবলৈ দিব লাগিব তাৰ পৰা আমাৰ ভিটামিন আহিব কি ভিটামিন তোমালোকে জানা অকণমান এক্সাৰচাইজ কৰিব লাগিব বডিটো এক্টিভ আঙুলিবিলাক বডিটো চকুৰ অলপ এটা একো কৰিব নোৱাৰিলেও এটা বিন্দু এটা আঁকি চকুটোৱে 5 মিনিট সময় মই কৈছিলোঁ তোমালোকক টেবুলৰ মুখত ৰুমৰ মুখত কোনোবা এটা ৰুমত প্ৰথমতে এটা ডাঙৰ বিন্দু এটা আঁকি সেই বিন্দুটোক যদি তুমি 5 মিনিট সময় চাই থাকা একেবাৰে দুকালে দুধাৰি হয়তো পানী বহে সেইটো এটা সাধনা ধ্যান সেইটো তোমাক কনচেনট্ৰেশ্যন বুলি কয় আমি সৰু কথা তাৰপিছত বন্তিগছ জ্বলাই হয়তো শেষত তুমি বন্তিগছ জ্বলাই তাক চাই থাকিব লাগিব আধা ঘণ্টা আছিল আজি বোলে মই জ্ঞান তাৰ পৰা তুমি বহুত লাভৱান হ'ব পাৰিবা বহু বেমাৰৰ পৰা তুমি নিৰাময় লাভ কৰিব পাৰিবা স্বাস্থ্য আৰু মন দুইটা ইটোৰ লগত সম্পৰ্ক স্বাস্থ্য যেতিয়া বেয়া হ'ব মন বেয়া হোৱাৰ লগে লগে কাম কৰিবলৈ ইচ্ছা নাযাব পঢ়িবলৈ মন নাযাব কাম কৰিবলৈ ইচ্ছা নাযাব লাহে লাহে মানুহজন এলেহুৱা হ'ব হোৱাৰ লগে লগে বডিৰ যিবিলাক অৰ্গেন আছে অৰ্গেনবিলাকো লাহে লাহে কি হ'ব আৰাম বিচাৰিবহি আৰু যেতিয়া তুমি কষ্ট কৰিবা অৰ্গেনবিলাক আকৌ উভৰি ধৰিব মানে দুখ পাব বিষ হ'ব বেদনা হ'ব এইবিলাকেই মানুহৰ জীৱনটো গতিকে মই আশা কৰিছোঁ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়া খোৱাৰ ওপৰত গুৰুত্ব দিয়া যিয়ে খাবা খুব সুন্দৰকৈ খঙেৰে নহয় সদায় পজিটিভ নিগেটিভ নাভাবিবা পৃথিৱীত যি নিগেটিভ ভাবিব সি অসুখী হ'ব তুমি 10টা ল'ৰাৰ লগত আছা তাত পজিটিভ ভাবি থাকা তাত নিগেটিভ ভাবিলে তোমাৰ মনটো অসুখ হোৱাৰ লগে গম পাইছা নহয়
তোমাৰ একো হজম নহ'ব, ভাত হজম নহ'ব, খং উঠি থাকিব। নিগেটিভটো নাভাবিবা, চব পজিটিভ ভাবিবা। বেয়া নকবা, বেয়া নাচাবা, বেয়া নুশুনিবা। গান্ধীয়ে কৈছিলে নাচাওঁ নুশুনো, চেষ্টা কৰোঁ ভাল ভাল ভাল, ধুনীয়া ধুনীয়া ধুনীয়া, তেনেকৈ চাবলৈ চেষ্টা কৰা, জীৱনটো সুন্দৰ হ'ব। দেউতা মায়ে বহুত আশা কৰিছে তোমালোকৰ পৰা। তোমালোকৰ হাতত যিটো শক্তি আছে, সেই শক্তিয়ে তোমালোকৰ অৰ্থনীতি সলনি কৰি দিব পাৰিবা। চাকৰি নাপালেও জীয়াই থাকিব পৰা শক্তি বহুত আছে, ৱে বহুত আছে। উইল পাৱাৰ লাগিব আমাক, উইল পাৱাৰ, ইচ্ছা শক্তি। যাৰ ইচ্ছা শক্তি প্ৰবল, যাৰ ইচ্ছা শক্তি প্ৰবল, সি পৃথিৱীত অসম্ভৱকো সম্ভৱ কৰিব পাৰে। কল্পনা চাওলা উদাহৰণ। ইচ্ছা শক্তি যাৰ প্ৰবল, সি অসম্ভৱ কামকো সম্ভৱ কৰিব পাৰে। ইচ্ছা থাকিব লাগিব মানুহৰ। তোমালোকৰ ইচ্ছা আছে, তাক তোমালোকে সেই ইচ্ছা শক্তিক তোমালোকে বাস্তৱত ৰূপ দিবলৈ চেষ্টা কৰা। সপোন দেখিবা, লিখা সপোন নহয়। ড্ৰিম 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 এণ্ড কনভাৰ্ট টু থাট এণ্ড এন একশ্যন। মহামান্য প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামে কোৱা কথা। তেওঁ সপোন দেখিবলৈ গৈছিলে আমাৰ যুৱক যুৱতীসকলক। সপোনৰ পিছে পিছে দৌৰিব গৈছিলে, কিন্তু নিশা সপোন দেখা কথা কোৱা নাই মই, দিনত দেখা সপোনৰ কথা কৈছোঁ। সপোনৰ পিছে পিছে সপোনক বাস্তৱত ৰূপ দিবলৈ চেষ্টা কৰা। মই কি হ'ম, যদি নোপোৱাৰ বেদনাত যদি তুমি আকৌ ত্ৰস্ত্ৰমন হৈ থাকা, তেতিয়াও তোমাৰ লছ আছে। পোৱা নোপোৱাৰ বেদনা থাকিবই, সকলোৱে সমানে নহয়। সৰ্বানন্দ সোণোৱাল কালি পঢ়িলে 76ৰ পৰা আমাৰ লগত থকা মানুহ মুখ্যমন্ত্ৰী হ'ব বুলি নাজানো। মই মুখ্যমন্ত্ৰী হ'ল আজিলৈকে দুদিন গ'লো নগ'ল। বন্ধুত্ব খুব নিবিড় সম্পৰ্ক আছিল, অন্তদ্বন্দ্ব হ'ল আমাৰ লগত, নগ'ল নাযাওঁ। তেওঁ সাধনা, প্ৰত্যেকজন মানুহৰ পৃথিৱীত যিবিলাক মানুহ সৃষ্টি হৈছে, সকলো মানুহৰ কিন্তু অন্তৰত সাধনা থাকিব লাগিব। আৰু তোমালোকেও কিবা এটা পাবৰ কাৰণে কাইলৈৰ পৰাই বা আজিৰ পৰাই তোমালোকে সেইটো কামত নিয়োজিত হ'ব লাগিব। যে নহয় মই এইটো কাম কৰিম। যিটো কামেই কৰা, কামৰ সৰু বৰ নাই, কাম সমান। তোমাৰ ভাগ্যত পৰিছে এই কামটো, তোমাৰ কাৰণে সেইটো মহৎ কাম। তোমাৰ ভাগ্যত যিটো কাম পৰিছে, সেই কামটো তোমাৰ কাৰণে অতি মূল্যৱান কাম। তুমি সেই সময়ৰ ভিতৰত তুমি কাম শেষ কৰাটো তোমাৰ কৰ্তব্য। মোৰ 8 ঘণ্টা ডিউটি, মই 8 ঘণ্টা ডিউটি কৰিম। মোৰ 6 ঘণ্টা ডিউটি আছে, সেই 6 ঘণ্টা ডিউটি যি মানুহে 6 ঘণ্টা ডিউটিত টক্সি নামাৰে, হি উইল ছাকচেছ, হি উইল ছাৰ্ভাইভ। তেওঁ জীয়াই থাকিব। যি ছাৰ্ভাইভ, যি টক্সি মাৰিবলৈ চেষ্টা কৰিছে, তেওঁ কিন্তু লাহে লাহে লোকচক্ষুত নহয়, লোকচক্ষুতো তেওঁ ধৰা পৰিব। আৰু নিজকে নিজেই হয়তো তেওঁ ভাবিব যে মই নিজকে বিত্তে কৰিছোঁ। আত্মসমালোচনাৰ প্ৰয়োজন হ'ব। আত্মসমালোচনা যি কৰিব নোৱাৰে, সি জীৱনত ছাকচেছ হ'ব। আত্মসমালোচনা কৰিবা। ঠিক আছে, বৰ দীঘলীয়া নকৰোঁ। তোমালোকে এইকেইটা দিনত আমাৰ ইয়াত থাকিলা, কি শিকিলা নিশিকিলা, ইট ইজ আপ টু ইউ। কি শিকিলা নিশিকিলা, ইট ইজ আপ টু ইউ। কিন্তু এটা কথা ঠিক, আমি চৰিত্ৰ গঠন কৰাত অত্যন্ত মই গুৰুত্ব প্ৰদান কৰোঁ। তোমালোকে গম পাইছা, সুন্দৰ চৰিত্ৰ গঠন কৰা। ল'ৰাজনে খুব বাঁহী বজাই আছিলে, আছেনে? কোন বাৰু? বাঁহী বজোৱা ল'ৰাটো খুব সুন্দৰ বাঁহী বজাইছিলে। ক'ত শিকিছিলা? এইটো সাংঘাতিক কলা এটা, মই খুব শুনি ভাল পাওঁ। কিন্তু ৰাতি বজালটো আৰু ভাল লাগে, দিনত বজালকে, নহয় জানো? চেষ্টা কৰা তুমি। বাঁহীটো তোমাৰ সংগী হয়তো বাঁহী বজাই বজাই মই সেই সময়ত যেতিয়া 1980 দশকৰ ভিতৰত, মই 1967 চনত জন্ম, 67ত জন্ম। আমাৰ গাঁৱৰ এজন কান্ত দত্ত নামৰ এজন, আমাৰ এই কলেজৰ আগফালে এটা দুমহলীয়া বিল্ডিং দেখিছা নহয়? সেই দুমহলীয়া একদম কাষতে দেই, ভিতৰ নহয়, আছাম টাইপৰ ওপৰতো তলৰ পৰা আছিল। সেই মানুহজনৰ নাম কান্ত দত্ত আছিল। তেওঁ ঢুকালে। তেওঁ সাংঘাতিক বাঁহী বজাইছিল, আৰু তেওঁ বাঁহী বজোৱাৰ কাৰণে নামৰূপ ফাৰ্টিলাইজাৰ চাকৰি দিলে, চাকৰি পালে। আৰু চাকৰি পাই ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰি
ছোৱালী আৰু এজনী দিল্লীত থাকে, এজনী গুৱাহাটীত থাকে, চেক্ৰেটাৰীত কাম কৰে, এগৰাকী ডিব্ৰুগড়ত থাকে আৰু এগৰাকী নামপুৰত থাকে। 4গৰাকী ছোৱালী ভাল ভাল সংস্থাপিত। এতিয়া মোৰ সেইজন মানুহলৈ মনত পৰে, বাঁহী বজাই তেওঁ কাম কৰে। তেওঁ ভাগিনীয়েকজনে নৰপ্ৰহা নৌনা ক্লাছ 5লৈকে পঢ়া, গাঁৱতো আৰু মোৰ গাঁৱৰে। সি মানে য'তেই মটৰচাইকেল বেয়া হয়, গাড়ী বেয়া হয়, তাতে এনেকৈ কৰি চাই থাকে, এনেকৈ কৰি চাই থাকে, ঘণ্টা ঘণ্টা চাই থাকে। আৰু এতিয়া তেওঁ কিন্তু এজন ভাল মেকানিষ্ট হ'ল। তেওঁ মেকানিক এইকাৰণেই হ'ল যে তেওঁ অন দ্য ৱে টু দুলীয়াজান মাৰুতি চুজুকি এজন মানুহ সেইফালে গৈ থাকোঁতে সেই ল'ৰাটোৱে চাই থকা দেখিলে, দেখাৰ পিছতে কথা চথা পাতিলে, ক'লে যে তুমি সি মটৰচাইকেল বনাই আছিলে, বনাই সুধিলে যে কি বোলে, নহয় বোলে মই পঢ়া শুনা নাই বিশেষ মটৰচাইকেল বনাইছোঁ। তাক লৈ গৈ কলিকতাত ট্ৰেইনিং দি তেওঁ মাৰুতিত ভৰাই দিলে। ভৰাইছে তেওঁ মাৰুতি কোম্পানীত চাকৰি নকৰিলে, নিজেই গেৰেজ খুলি দেওবাৰ দিনটো 30খন 40খন মটৰচাইকেল তেওঁ লাইন উঠি থাকে। তেওঁ এতিয়া RCC ঘৰতে ছোৱালীজনী, ল'ৰা ছোৱালী তেওঁ কলেজত পঢ়ে, 5লৈকে পঢ়ে। টাৰ্ণিং পইণ্ট মানুহৰ জীৱনত কোন কেনেকৈ ক'ত কি খাব মন কৰে, এইবোৰ উদাহৰণ। মোৰ ভগৱানে মোক ইচ্ছা দিছিলে কিজানি তুমি চৰকাৰী চাকৰি, চৰকাৰী ধন খাব লাগে। সেইকাৰণে মই 1992 চনত 3rd এপ্ৰিলত যিটো গভৰ্ণমেণ্টৰ চাকৰি পাইছিলোঁ, বিষয় শিক্ষক ছাবজেক্ট টিচাৰ, মই সেইটো আকৌ ৰিজাইন দি কলেজ পাতিবলৈ আহিলোঁ। মোৰ ভাগ্যত চাকৰি মানে গভৰ্ণমেণ্টৰ চাকৰি পোৱা নাই। তোমালোকৰ মাজতো হয়তো কাৰ কি আছে মই ভাগ্যত নেজানো। তোমালোকৰ মনৰ অৱস্থাৰ পৰাহে তোমালোকৰ সৃষ্টি, কি কৰিবা তোমালোকে, নে পক্ষী মাৰি চাকৰি খোৱা এটা মানসিকতা, নে তোমালোকে ষ্ট্ৰাগল কৰি নিজে এটা সমাজত জীয়াই থাকিব পৰা ভাল সকলোৰে চিনাকি হোৱা এটা মানুহ হিচাপে প্ৰতিষ্ঠা কৰা। গতিকে বিভিন্ন চিন্তাবিলাক আমাৰ থাকিব, অভিজ্ঞতা আমাৰ বহুত হৈছে। 28টা বছৰ শিক্ষকতা জীৱনত বহুত ল'ৰা ছোৱালী পালোঁ, তোমালোকো পাইছোঁ। যোৱাবাৰ এপ'লোৰ পালোঁ, এপ'লোৰ কিজানি প্ৰায় 30,000 মান, কিমান 100, 200, 300 প্ৰায় 700মান ল'ৰা ছোৱালী পঠালোঁ তেনেকৈ গ্ৰুপে গ্ৰুপে। ক'ৰবাত কৰিছে, ক'ৰবাত জীয়াই আছে, তেওঁলোকে ভালকেই জীয়াই আছে। তোমালোকো হয়তো ক'ৰবাত থাকিবা, গাঁৱে ভূঞে নগৰে চহৰে থাকিবা, ৰাস্তাত দেখিলে মাতিবা, মই পাহৰিব পাৰোঁ। আৰু কটো কথা কৈছিলোঁ, কটো কথা মোৰ স্বাৰ্থৰ কাৰণে কোৱা নাই, তোমালোকৰ স্বাৰ্থৰ কাৰণে কৈছোঁ। আৰু সেইটো কথা কটো কথাৰ কাৰণে মই তোমালোকক ক্ষমা নিবিচাৰোঁ। বোলে মোক আৰু তোমালোকে পাহৰি যাব লাগিব, মনত ৰাখিব লাগিব, পাহৰি যাব লাগিব। এই মানুহটোৱে এইটো শিক্ষা দিছিলে, মনত থাকিব লাগিব। সেইকাৰণে মই কওঁ, জীৱনত যিমানবোৰ ল'ৰা মোৰ ওচৰত আহি গৈছিলে বা মোৰ কলেজত পঢ়িছে, সিহঁতি মানে কয়, কালি এখন বিয়ালৈ গৈছিলোঁ, ল'ৰা এটাই ভৰিত ধৰিছেহি, সিহঁতৰ জিম কৰাৰ ল'ৰা, তোমাক মই পাহৰিছোঁ, মই ছাৰ মই আপোনাৰ ছাত্ৰ আছিলোঁ, মই পাহৰিছোঁ। গতিকে কোন কেনেকৈ ক'ত দেখা তোমালোকে মাতিবা, আৰু তোমালোকৰ জীৱন সুন্দৰ হওক। মই পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সুন্দৰ হওক তোমালোকৰ জীৱনটো। যেনেধৰণে ভাবিছা, যি সপোন লৈ আহিছিলা, সেই সপোন যেন বাস্তৱত ৰূপায়িত হয়। তোমালোকৰ কামনা, দেউতাৰ কামনা, মাৰ কামনা, তোমালোকৰ কামনা, তোমালোকৰ লক্ষ্য, তোমালোকৰ উদ্দেশ্য সিদ্ধি হওক, বাস্তৱায়িত হওক, তাকে কামনা কৰি মোৰ দুআষাৰ সামৰিছোঁ। ধন্যবাদ।